নমস্কাৰ বন্ধুসকল, মোৰ এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু কেদাৰনাথ মন্দিৰ খোল খাব 25 এপ্ৰিলৰ পৰা, আৰু আপোনালোকৰ হয়তো বহুতে প্লেন বনাই ৰাখিছে যে এইবাৰ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। চ' মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত ডিছকাশ্যন কৰিম যে আপোনালোকে গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ মন্দিৰ যাবৰ সকলোতকৈ সুবিধাজনক ৱেটো, মানে অপশ্যনটো বহুতকেইটা আছে গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ যাবৰ কাৰণে। মই এটা আজি গোটেইকেইটা পইণ্ট মই ডিছকাশ্যন কৰিম যে আপোনালোকৰ কাৰণে কোনটো সুবিধাজনক হ'ব গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ মন্দিৰ গৈ পোৱাটো। চ' বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চ' আপোনালোকে কেদাৰনাথ যদি যাব বিচাৰিছে, সকলোতকৈ ফাৰ্ষ্ট অপশ্যনটো হ'ল আপোনালোকে হেলিকপ্টাৰত যাব পাৰে। যদি হেলিকপ্টাৰত আপোনালোকে কেদাৰনাথ যাব বিচাৰিছে, তেনেহ'লে আপোনালোকে সোনপ্ৰয়াগ যাই নোপোৱাতে এটা প্লেচ পায়, চেৰচি নামৰ, ইয়াৰ ফাটা নামৰ প্লেচ এটাও আছে, মানে চেৰচিৰ আগতে ফাটা পায়। যিকোনো এটা প্লেচ আপোনালোকে চইচ কৰিব পাৰে, চেৰচি বা ফাটা, তাত আপোনালোকে নামি যাব লাগিব হেলিকপ্টাৰত যাবৰ কাৰণে। মানে সেই দুটা পইণ্টৰ পৰাহে হেলিকপ্টাৰ মানে চলে আৰু। চ' আপোনালোকে চেৰচি বা ফাটাত নামি যাব লাগিব আৰু তাৰ পৰা হেলিকপ্টাৰ ল'ব লাগিব। চ' হেলিকপ্টাৰ মৰ্ণিং 6টা বজাৰ পৰা চলে আৰু ইভিনিং 5টা-6টা মানলৈকে চলিয়ে থাকে। চ' আপোনালোকে হেলিকপ্টাৰ যদি যোৱাৰ প্লেনিং কৰে, তেনেহ'লে মৰ্ণিঙৰ হেলিকপ্টাৰহে আপোনালোকে বুক কৰিব, তেতিয়াহে আপোনালোকে কেদাৰনাথ যাই পোৱাৰ সম্ভাৱনাটো বেছি আছে। কিয়নো কেদাৰনাথ মন্দিৰ হেলিকপ্টাৰে যদি আপোনালোকে যাব বিচাৰে, তেনেহ'লে আপোনালোকে অলৰেডি গম পায় কেদাৰনাথৰ ৱেডাৰটো বহুত বেয়া হয়। তাত যিহেতু সঘনাই ৱেডাৰটো চেঞ্জ হৈ থাকে, আৰু যিহেতু ৱেডাৰটো বেয়া হ'লে হেলিকপ্টাৰ নচলে, তাত বন্ধ কৰি দিয়ে। চ' কথাটো হ'ল মৰ্ণিঙৰ সময়ত মানে ৱেডাৰটো অলপ ঠিক থাকে। চ' আপোনালোকে যদি হেলিকপ্টাৰ যদি বুক কৰে, আপোনালোকে মৰ্ণিঙৰ শ্লটটোহে বুক কৰিব। চ' আৰু হেলিকপ্টাৰ যদি আপোনালোকে যাব বিচাৰে, তেনেহ'লে হেলিকপ্টাৰৰ প্ৰাইচটো হ'ল 4,800 টকা। বুথ ছাইড আপোনালোকে বুক কৰিব লাগিব, আপুনি ওৱান ছাইড বুক কৰিব নোৱাৰে। এইটো যোৱা বছৰৰ মই ৰেট কৈ আছিলোঁ, হয়তো এইটো বছৰ চেঞ্জ হ'বও পাৰে। চ' আপোনালোকে মাত্ৰ 5 মিনিটৰ ভিতৰত চেৰচিৰ পৰা কেদাৰনাথ মন্দিৰ গৈ পাব। কিন্তু মই আপোনালোকক ৰিকমেণ্ড কোনোপধ্যে নকৰোঁ হেলিকপ্টাৰ যোৱাটো, কিয়নো ইয়াত কোনো চিয়ৰিটি নাই। মানে মই অলৰেডি কৈছোঁ, তাৰ ৱেডাৰ বহুত চেঞ্জ হৈ থাকে, হেলিকপ্টাৰ চলিবও পাৰে নচলিবও পাৰে, আৰু নচলে যদি আপোনালোকক পইচাটো ৰিফাণ্ড কৰি দিব। কিন্তু আপোনালোকে যদি হেলিকপ্টাৰটো যদি ধৰিব নোৱাৰে, কিবা কাৰণে যদি ৱেডাৰ যদি বেয়া থাকে, তেনেহ'লে আপোনালোকৰ গোটেই ট্ৰিপটো স্পইল হৈ যাব আৰু নতুনকৈ প্লেন কৰিব লাগিব হেলিকপ্টাৰ যদি কেঞ্চেল হৈ যায়। চ' মোৰ মতে হেলিকপ্টাৰত নোযোৱাটো বেছি ভাল। তথাপিও যদি আপোনালোকে হেলিকপ্টাৰত যাব বিচাৰে, তেনেহ'লে যাব পাৰে। আৰু হেলিকপ্টাৰ আপোনালোকে অনলাইন বুকিং কৰিহে যাব পাৰিব। হেলিকপ্টাৰ বুকিং নৰ্মেলি 1 মাহ আগতে খোলা দিয়ে। GNVN নামৰ এটা ৱেবছাইট আছে, গভৰ্ণমেণ্টৰ ৱেবছাইট হয় উত্তৰাখণ্ডৰ। আপোনালোকে www.gnvn.com গৈ পিনে হেলিকপ্টাৰ বুকিং কৰিব পাৰিব। কিন্তু ইয়াত লিমিটেড ছিট থাকে, 5-10 মিনিটৰ ভিতৰত গোটেই ছিট কাভাৰ হৈ যায়। মানে বহুত চান্স কম থাকে হেলিকপ্টাৰৰ ছিট পোৱাটো। আৰু আপোনালোকে ডেইলি চেক কৰি থাকিব লাগিব GNVNত গৈ কিনে, সিহঁতে হঠাৎকৈ খুলি দিয়ে আৰু গোটেই ছিট বুক হৈ যায়। চ' সেইকাৰণে কৈ আছোঁ, আপোনালোকে হেলিকপ্টাৰ মানে প্লেন নকৰাই ভাল। মই যদি কওঁ, আপোনালোকে অপশ্যন বহুত আছে, আপুনি সেইকেইটা অপশ্যন ল'ব পাৰে। চ' হেলিকপ্টাৰৰ পিছত আপোনালোকৰ নেক্সট অপশ্যনটো আছে, যিটো কমন অপশ্যন। তাত 80% মানুহে এইটো অপশ্যন মানে লয়, সেইটো হ'ল ঘোঁৰা। আপোনালোকে ঘোঁৰা ইউজ কৰিব পাৰে। আৰু ইয়াৰ চাৰ্জৰ বিষয়ে যদি মই কওঁ, 2000ৰ ভিতৰত আপোনালোকে গৌৰীকুণ্ডৰ পৰা ঘোঁৰা পাই যাব কেদাৰনাথলৈ, আৰু আপোনালোকে ঘোঁৰাত উঠি যাব পাৰে। যদিও ইয়াত 2000 বুলি মই কৈছোঁ, ইয়াত চাৰ্জটো কোনো তেনেকুৱা চিয়'ৰ নহয়। আপোনালোকে ইয়াত বাৰ্গেনিং কৰি কমাই ল'ব পাৰে। মানে চাৰ্জটো কোনো মানে ফিক্স নহয় ঘোঁৰাৰ চাৰ্জটো। চ' আপোনালোকৰ এইটো অপশ্যন আছে, আপুনি ঘোঁৰাত যাব পাৰে। চ' নেক্সট অপশ্যনটো আছিল পিঠু। भाई अभी चार्ज क्या चल रहा है? चार्ज क्या चल रहा है पिट्ठू का? हाँ, ऊपर आने का और नीचे उतरने का 4-5 हज़ार ऐसे 4-5 हज़ार। 5 हज़ार चढ़ने का देखिए होगा, 2 आदमी लगा, कोई मोटा होगा तो उसके लाएगा 8-10 हज़ार। 80-90 किलो आला। जैसे कि मैं 75 kg का हूँ, मेरे को चढ़ना है, तो कितना पड़ेगा? 4-5 हज़ार। 4-5 हज़ार। और उतरने में
उतने 4-5 হাজাৰ না চ' পিঠটোৰ ৰেটটো সুধিলোঁ উঠাওঁতে 4-5 হাজাৰ টকা পৰিব নামাওঁতেও 4-5 হাজাৰ টকা পৰিব মানে আপ ডাউন আপোনাৰ 10 হাজাৰ টকা পৰি আছে আৰু ঘৰৰ কথা যদি কওঁ ঘৰত উঠাটো বহুত কষ্টকৰ ভাই দেখাত লাগে ঘৰত উঠি যাই আছোঁ এইটো মানে বিশেষ সুবিধাজনক নহয় অকল কেদাৰনাথটো বিশেষ সুবিধাজনক নহয় কষ্ট খাবই লাগিব ঘৰত উঠি আহে খোজকাঢ়ি আহে যিহতে নাহে কষ্টটো খাবই লাগিব চ' আপোনালোকে যদি পিঠটোতো যাব নিবিচাৰে তেনেহ'লে আৰু এটা অপশ্যন আছে সেইটো হ'ল পালকি মই পালকি দেখাই আছোঁ এনেকৈ 4জনে লৈ যায় এইটোক পালকি বুলি কয় কিন্তু ইয়াৰ চাৰ্জটো অলপ বেছি মানে ইয়াৰ জাৰ্ণিটো অলপ আৰামদায়ক হয় মানে যিজনে বহি যায় যোনে লৈ যায় সিয়াৰটো বাৰু কষ্ট হয় মই সেইটো কথা কোৱা নাই যাৰ বহি যোৱাটোৰ ফালৰ পৰা কৈছোঁ মই যোনে বহি যায় তাৰ অলপ কষ্ট হয় যোনে বহি যায় তাৰ অলপ আৰামদায়ক হয় চ' চাৰ্জটো বেছি মানে ইয়াৰ লগভগ 9-10 হাজাৰ টকা পৰে এনেকৈ যে পালকিত যদি যায় 4জনে যদি এনেকৈ কঢ়িয়াই লৈ যায় আৰু এতিয়া মই ক'ম আপোনালোকক সকলোতকৈ বেষ্ট অপশ্যন কেদাৰনাথ মন্দিৰ গৈ পোৱাৰ মোৰ মতেতো বেষ্ট অপশ্যনটো হ'ল আপোনালোকে খোজকাঢ়ি যাওক তেতিয়া আপোনালোকৰ একোৱেই প্ৰব্লেম নহয় আৰু ইয়াত আপোনালোকৰ পইচাও বাচি যাব বহুখিনি আৰু এইটো হ'ল সকলোতকৈ ছেফেষ্ট অপশ্যন আৰু আপোনালোকে যদি খোজকাঢ়ি যাব বিচাৰে তেনেহ'লে আপোনাৰ লগভগ 10 পৰা 12 ঘণ্টা লাগি যাব আপোনালোকে মৰ্ণিঙত যদি 5টা বা 6টাতো যদি ষ্টাৰ্ট কৰে ট্ৰেকিং কৰিবৰ কাৰণে তেনেহ'লে আবেলি আপোনালোকে 5টা-6টা বজাৰ ভিতৰত কেদাৰনাথ মন্দিৰ পাই যাব ডেইলি এক্সাৰচাইজ কৰা ষ্টাৰ্ট কৰক যদি কেদাৰনাথ মন্দিৰ যোৱাৰ প্লেনিং বনাই আছে আৰু আপোনালোকে খোজকাঢ়ি যদি যায় বহুত ছেটিছফাইডো পাব চ' মোৰ মতে আপোনালোকৰ সকলোতকৈ ছেফেষ্ট অপশ্যনটো হ'ল আপোনালোকে কেদাৰনাথ মন্দিৰ খোজকাঢ়ি যাওক চ' গাইজ মই কেইটামান কমন কুৱেশ্যনৰ মই আজি এনচাৰ দিম যি নেকি মোৰ মানে নৰ্মেলি সোধে পাব্লিকে প্ৰথম কুৱেশ্যনটো হ'ল কেদাৰনাথ ট্ৰিপটোত টোটেল কেইদিন লাগে চ' কেদাৰনাথ ট্ৰিপটোত কেইদিন লাগে এইটো টোটেলি ডিপেণ্ড কৰে আপুনি কেনেকৈ আহি আছে কেদাৰনাথ মন্দিৰত চ' সেইটোৰ ওপৰত ডিপেণ্ড কৰে মই যদি দিল্লীৰ পৰা যদি ধৰোঁ দিল্লীৰ পৰা কেদাৰনাথলৈ আৰু কেদাৰনাথৰ পৰা দিল্লীলৈ আপ ডাউন আপোনাৰ 5 নাইটছৰ প্ৰয়োজন হয় যিটো মই মানে কমন কুৱেশ্যনতে কেইদিন লাগে তাৰে ৰিপ্লাইটো হ'ল এনেকুৱা যে 5 নাইটছ দিল্লী টু দিল্লী নেক্সট কমন কুৱেশ্যনটো হ'ল কিমান খৰচৰ প্ৰয়োজন হয় চ' মই যদি কওঁ আপোনাৰ খৰচৰ কথাটো টোটেলি আপোনাৰ ওপৰত ডিপেণ্ড কৰে তথাপি আপুনি যদি ট্ৰেইনত আপ ডাউন কৰে কেদাৰনাথৰ মন্দিৰলৈ অসমৰ পৰা ধৰোঁ তেনেহ'লে আপোনাৰ 15,000 টকাৰ ভিতৰত গোটেই ট্ৰিপটো হৈ যাব নেক্সট কুৱেশ্যনটো হ'ল হোটেলৰ চিনটো মানে হোটেল বুক কৰিব পাৰি নেকি অনলাইন মানে হোটেল ইয়াত অনলাইন বুক মানে আপুনি গোৱাই পিপ হওক মেকমাই ট্ৰিপ হওক এইবিলাকত আপুনি বুক কৰিব নোৱাৰে আপুনি যদি বুক কৰিব বিচাৰে GNVN বুলি এটা ৱেবছাইট আছে আপুনি সেই ৱেবছাইটটোত গৈ কিনে আপোনালোকে মানে বুক কৰিব পাৰে ডাইৰেক্ট যদি আপুনি মেকমাই ট্ৰিপ ইয়া গোৱা আইব যদি যায় তেনেহ'লে বুকিং নহয় মই ৰেফাৰেঞ্চৰ নম্বৰ এটা দি দিম আপোনালোকক মই য'ত আছিলোঁ আৰু চ' তেওঁ আপুনি ফোন কৰি কিনে বুক কৰি ল'ব পাৰিব তেখেতে তাতে কিন্তু 10টামান ছিটৰহে মানে এভেইলেবল আছে আৰু ৰাতি থকাৰ কাৰণে 10-12টা মেক্সিমাম মই নম্বৰটো দি দিম পাৰে যদি কণ্টেক্ট কৰি ল'ব এইটোক ইয়া আপুনি GNVNত এপ্লাই কৰিব পাৰে GNVN মাৰিব গুগলত তাত যাই কিনে আপোনালোকে অনলাইন এপ্লাই কৰি দিব তাৰে পিছৰ কথাটো হ'ল আপোনালোকে হেলিকপ্টাৰ বুক কৰিব পাৰিব নেকি হেলিকপ্টাৰ বুক কেনেকৈ কৰিব হেলিকপ্টাৰো ছেম GNVNত যাই কিনে বুক কৰিব লাগে কিন্তু হেলিকপ্টাৰৰ আপোনাৰ প্ৰবাবিলিটি যিটো আছে বুকিঙৰ সেইটো নাই বুলিও ক'ব পাৰি মাত্ৰ 5% মানে চান্স থাকে মানে কিয়নো মানে হঠাৎকৈ তেওঁলোকে খোলা দি দিয়ে আৰু 4-5 মিনিটৰ ভিতৰত গোটেই মানে টিকট চল্ড আউট হৈ যায় আৰু এইটোও চিয়'ৰ নহয় যে আপুনি আহি পালে হেলিকপ্টাৰ যাম বুলি ৱেডাৰৰ মানে বেয়া হৈ আছে তেতিয়াহ'লে আপোনাৰ মানে পষ্টপন হৈ যাব আপোনাৰ ট্ৰিপটো আৰু আপোনাক কি কৰিব পইচাটো ৰিফাণ্ড কৰিব তেতিয়াহ'লে আপুনি মানে ইমান দূৰ আহিও আপোনালোকে ট্ৰেভেল কৰিবই নোৱাৰিব আহিবই নোৱাৰিব ইয়ালৈ চ' মই ৰিকমেণ্ড নকৰোঁ আপোনালোকক হেলিকপ্টাৰে অহাটো তথাপি যদি আপোনালোকে কোনোপধ্যে নোৱাৰে খোজকাঢ়ি আহিব বা পিঠু হওক ঘোঁৰা হওক এইবিলাকত ট্ৰেভেল কৰিব নিবিচাৰে হেলিকপ্টাৰ এপ্লাই কৰিব পাৰে কিন্তু ইয়াত কেঞ্চেল হোৱাৰ চান্স বহুত থাকে হেলিকপ্টাৰত চ' হোপফুলি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব থেংকছ ফৰ ৱাচিং বাই বাই